নমস্কাৰ সকলোকে এয়া সৰস্বতী পূজাৰ দিনাৰে ভিডিঅ' দিয়াত বহুত পলম হ'ল আহি পেলাই মই চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ আৰু তাৰপিছত পূজা হ'ল হোম হ'ল আৰু খুব ধুনীয়াকৈ সকলোৱে ভাগ ল'লে মা সৰস্বতীয়ে সকলোৰে মংগল কৰক সকলোৰে ভাল কৰক কাৰণ প্ৰত্যেকটো মুহূৰ্ততে আমাক মা সৰস্বতীৰে দৰকাৰ কাৰণ বুদ্ধি হওক আমাৰ পঢ়া শুনা হওক সকলো ক্ষেত্ৰতে আমাক মা সৰস্বতীৰ প্ৰয়োজন গতিকে তেওঁ আশীৰ্বাদ কৰক আৰু এয়া আমি প্ৰসাদ বিলোৱাটো লাগি গ'লোঁ সকলোবোৰে আৰু এয়া আয়োজন কৰা হয় নাৰ্চাৰীত ৰাধা গোবিন্দ বৰুৱা কলাক্ষেত্ৰৰ বাকৰিত আৰু আমাৰ মহিলাখিনিয়ে সকলোবোৰে ইমান ধুনীয়াকৈ লাগি যায় মানে প্ৰত্যেকটো কামতে গতিকে এয়া আমাৰ ধুনীয়া ধুনীয়া মহিলাসকল আৰু পূজাৰ পিছতে নাগাৰা নামৰ এটা পাৰ্টি মতা হৈছিল আৰু তেওঁলোকেও খুব ধুনীয়াকৈ পৰিৱেশন কৰিলে